গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আকৌ এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই কুচিয়া আৰু কোমোৰা আৰু ঘৰৰে বাৰীৰ কেইটামান শাক বুটলি কেনেকৈ বইল বনাম আপোনালোকৰ আগত মই দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া কোমোৰা আৰু বাৰীৰ শাক আৰু এই কুচিয়া আৰু কেঁচা হালধি, আদা, নহৰু সেইকেইটাৰ বস্তু মই ধুনীয়াকৈ কাটি উজাই মেলি খুন্দি লওঁ। খুন্দি লোৱাৰ পিছত পাচলিবোৰ কাটি লওঁ। তাৰপিছত কেৰাহীটো মই পানী উতলাই থৈছোঁ। গৰম পানী অলপ উতলি যোৱাৰ পিছত নিমখ দিছোঁ। তাৰপিছত মোৰ খুন্দি লোৱা আদা, নহৰু আৰু কেঁচা হালধি এইখিনি এতিয়া পানীটো উতলাৰ পিছত দি দিম। এয়া দি দিছোঁ। তাৰপিছত মই এইখিনিও গোটেইখিনি দি আৰু অলপ উতলাৰ পিছত আৰু এয়া মই কাটি থোৱা কোমোৰাবোৰ মিহি মিহিকৈ কাটি দিছোঁ। তাৰপিছত কোমোৰাখিনি দি দিছোঁ। গোটেই কোমোৰাখিনি দি মই উতলাই থ'ম, ঢাকি পেলাই অলপ দেৰি উতলাই দিম। তাৰপিছত এই কুচিয়াটো বাকলি গুচাই মেলি টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। তাতে নিমখ হালধি সানি লৈছোঁ। তাৰপিছত সৰু কেৰাহী এটাত এয়া শাকখিনিও দিছোঁ। শাকখিনিৰ লগতো শাকখিনি দিয়াৰ পিছত উতলাই লৈছোঁ আৰু অলপ উতলাৰ পিছত এই কাটি লোৱা কুচিয়াখিনি মই সৰু কেৰাহী এটাত অলপ ফ্ৰাই কৰি লৈছোঁ। কুচিয়াটো ফ্ৰাই কৰি নল'লে অলপ কেঁচা কেঁচা গোন্ধায়। তাতে যিহেতু বইলৰ চব্জি তৰকাৰী, সেইকাৰণে মাছখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই হ'ল আৰু প্ৰয়োজন অনুসৰি জলকীয়া দুটা এটা দি দিছোঁ। মই ঘৰৰে কেঁচা জলকীয়া এটা আছিল, তাকে দি দিছোঁ। তাৰপিছত এয়া কুচিয়াটো ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এই শাক উতলি থকা কেৰাহীটোত মই কুচিয়া মাংসটো দি দিছোঁ আৰু এয়া অলপ দেৰি ঢাকি আকৌ উতলাই দিছোঁ। উতলি আছে, উতলি ঢাকি থৈ উতলাই দিছোঁ আৰু এয়া মাছ দি উতলাই ঢাকি থৈ দিম, যাতে কুচিয়া মাছৰ ৰসটো তৰকাৰীটোত সোমাই যায়, তেতিয়া খাবলৈ সোৱাদ হয়। এয়া মই ঢাকি 10 মিনিটমান উতলাই থৈছোঁ। এয়া হৈ গ'ল। এতিয়া মই জালুক গুড়ি অলপ দিম। এই জোলটো খালে গাৰ বিষ কমে, জাল খোৱা নিচিনা হয়। ইয়াত মই বিলমনি আৰু এই আমি মাৰ্চা শাক বুলি কওঁ আৰু কিছুমান তেনেকুৱা শাক, আৰু শাকৰ নামবোৰ পাহৰিয়ে গৈছোঁ। এইকেইটা শাক দিছোঁ। এইকেইটা খাই ভাল পাব আৰু গাৰ বিষ কমিব। ল'ৰা ছোৱালীকো খুৱাব।